নিৰ্বাচনত বিজেপি নস্যাৎ নহল কিয় নহল এই প্ৰশ্ন হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ যিসকলে ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰিবলৈ খুজিছে তেওঁলোকে সনাতনক তিৰস্কাৰ কৰিছে সনাতন হিন্দু ধৰ্মৰ দৰ্শনক অপমান কৰিছে ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড়ত কিয় গ্ৰহণ কৰিছে বিজেপি আজি ভাৰতীয় মানুহে বুজিছে ৰাষ্ট্ৰতাবাদৰ যি চিন্তা হেতু যিসকলে আমাক দেখুৱাইছে তেওঁলোককে ভাৰতীয়ই গ্ৰহণ কৰিছে দেওবাৰে হৈ যোৱা নিৰ্বাচনৰ ফলাফলক লৈ সত্যৰঞ্জন বৰাৰ বিৰোধী দলক প্ৰশ্ন কিয় আজি সকলোতে ভাৰতীয় জনতা পাৰ্টিক মানুহে গ্ৰহণ কৰিছে ইয়াৰ কাৰণ কি কিয়নো নিৰ্বাচনৰ পূৰ্বে সংবাদ মাধ্যম সামাজিক মাধ্যমত প্ৰচাৰ হৈছিল এবাৰ বিজেপিক নস্যাৎ কৰিব নোহোৱা কৰিব কিন্তু ইমানৰ পিছতো আজি কিয় ভাৰতীয়য়ে বিজেপিক গ্ৰহণ কৰিছে এই সন্দৰ্ভত হিন্দুত্ববাদী নেতা সত্যৰঞ্জনে প্ৰকৃততে কি ক'ব খুজিছে ভালদৰে শুনক আপোনালোক সকলো ব্যস্ত নাই টিভিৰ সন্মুখত মোবাইলটো হাতত লৈ কোনখন ৰাজ্যত কোন জিকিব ব্যস্ত হোৱা উচিত যিমানেই আমি ৰাজনৈতিকভাৱে সচেতন হ'ম সিমানেই আমাৰ ৰাজনৈতিক সিদ্ধান্তবোৰো সঠিক হ'ব মই এটা কথা মনলৈ আহিছে সেইকাৰণে ভাবিছোঁ আপোনালোকৰ আগত সেই কথাটো শ্বেয়াৰ কৰোঁ মোৰ মনলৈ অহা কথাটো হ'ল যে কিয় বাৰু যি ধৰণে অসমৰ বিশেষকৈ সংবাদ মাধ্যমে কৈ আছিলে বা বিভিন্ন মহলে কৈ আছিলে যি ধৰণে বিজেপি নষ্ট হ'ব বিজেপি নস্যাৎ হ'ব বুলি কৈছিলে তেনেকুৱা নহ'ল কিয় নহ'ল কাৰণ কি জানে কাৰণ যিসকলে ভাৰতীয় জনতা পাৰ্টিক পৰাস্ত কৰিব খুজিছে তেওঁলোকে সনাতনক তিৰস্কাৰ কৰিছে সনাতন হিন্দু ধৰ্ম আৰু দৰ্শনক অপমান কৰিছে উপলুঙা কৰিছে মাজতে কিছুদিন আগতে সেই একেটাই ইণ্ডিয়া নামৰ যিটো এলায়েন্স হৈছে তেওঁলোকৰ ষ্টেলিনে নহয় তামিলনাডুৰ ষ্টেলিন বোলাজনে মুখ্যমন্ত্ৰীৰ পুতেকে কি ক'লে আপোনালোকে জানে সনাতন ধৰ্মক কিদৰে তিৰস্কাৰ কৰিছে আপোনালোকে জানে পৃথিৱীত কেৱল এটাই চিন্তা আছে এটাই দৰ্শন আছে যাক শব্দক ব্ৰহ্ম বুলি কোৱা হৈছে যি দৰ্শনত যি সনাতন হিন্দু দৰ্শনক শব্দক ব্ৰহ্ম বুলি কোৱা হয় গ্ৰহণ কৰা হয় সেইকাৰণে আমাৰ প্ৰথম যিটো আমাৰ ঈশ্বৰ উপাসনা বা আধ্যাত্মিক চিন্তাৰ যিটো দৰ্শন সেয়াও এটা শব্দ যাক আমি ওম বুলি জানো তাত আপুনি সেই প্ৰাকৃতিক সত্তাক নস্যাৎ কৰিব প্ৰাকৃতিক সত্তাক উপলুঙা কৰিব তাকো এনেকুৱা কিছুমান বিদেশী চিন্তাৰ কাৰণে যিবোৰ চিন্তা আচলতে কোনো ধৰ্মৰ ভিতৰততো নপৰেই আনকি সেইবোৰ মানুহৰ জীৱনৰ লগত কোনো সম্পৰ্ক নাথাকে আপোনালোকে সমন্বয়ৰ কথা কয় সম্প্ৰীতিৰ কথা কয় নাই ভাতৃত্ববোধৰ কথা কয় ধৰ্ম নিৰপেক্ষতাৰ কথা কয় মানৱীয় প্ৰমূল্যবোধৰ কথা কয় মানৱ ধৰ্মৰ কথা কয় প্ৰসংগক্ৰমে বিভিন্ন ধৰণে কথাই যে হিন্দু মুছলিম কৰিছে কোনে হিন্দু মুছলিম কৰিছে সনাতন হিন্দু ধৰ্মৰ দৰ্শনতকৈ সমন্বয়ৰ কথা পৃথিৱীৰ ক'ৰবাত আছে নেকি কোনোবা দৰ্শনত না ইছলামত আছে না খ্ৰীষ্টিয়ানত আছে নে অন্য কোনোবা চিন্তা দৰ্শনত আছে সনাতন হিন্দু ধৰ্ম আৰু দৰ্শনে যিধৰণে সকলো জীৱকে সমানে চোৱাৰ কথা কৈছে সমানে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত দিছে বা আগবাঢ়ি যোৱাৰ আচৰণ দেখুৱাইছে পৃথিৱীৰ কোনোবা চিন্তা দৰ্শনত আছে নেকি সনাতনে যিধৰণে ভাতৃত্ববোধৰ কথা কৈছে পৃথিৱীৰ ক'ৰবাত আছে নেকি যিসকলে ইছলাম আৰু বিদেশী চিন্তা খ্ৰীষ্টিয়ান বিদেশী চিন্তাত বিশ্বাস কৰে তেওঁলোকে জোৰ জবৰদস্তি কিছুমান বিষয় উপস্থাপন কৰিব খুজিছে কৈছোনে মোগল আৰু ব্ৰিটিছে লগ লাগি পেলাই শেষ কৰিলে আজি আছাউদ্দিন ওৱেইচিৰ কি হ'ল হায়দৰাবাদত মানে তেলেংগানাত কিয় গ্ৰহণ নকৰিলে কিয় গ্ৰহণ কৰা নাই কাকো তাত কংগ্ৰেছে গ্ৰহণ কৰিছে সেইটো এটা বেলেগ বিষয় কিন্তু ভাৰতীয় জনতা পাৰ্টিকো গ্ৰহণ কৰিছে তাৰ বাহিৰে মধ্যপ্ৰদেশত ৰাজস্থানত ছত্তীশগড়ত বা ভাৰতৰ বিভিন্ন ঠাইত আপোনালোকে ৰাম মন্দিৰ কিয় বনাব লাগে বুলি হাঁহিছে আপোনালোকে প্ৰশ্ন কৰিছে মন্দিৰ বনালেই হৈ যাব নেকি মন্দিৰ বনালেই পেট ভৰিব নেকি বিকাশ কি কেৱল ধৰ্ম কৰিলেই হ'ব নেকি বিকাশৰ কাম বাকী কৰিব নালাগে নেকি যিটো ৰাজনৈতিক দল 50তকৈ বেছি বছৰ আছিলে শাসনত সেই ৰাজনৈতিক দলটোৱে
বিভিন্ন সময়ত বিভিন্ন বিকশিত কাম কৰিছে নহয়, আমি নকওঁ যে নাই কৰা। ৰাস্তা বনাইছে, হস্পিটেল বনাইছে, এয়াৰপৰ্ট বনাইছিলে কংগ্ৰেছে বিভিন্ন সময়ত। কিন্তু যিটো মূল বিষয় মানুহৰ চিন্তাৰ লগত জড়িত, মানুহৰ মনৰ লগত জড়িত, মানুহৰ আৱেগৰ লগত জড়িত, মানুহৰ অনুভূতিৰ লগত জড়িত, মানুহৰ পৰিচয়ৰ লগত জড়িত, এখন দেশৰ সাৰ্বভৌমত্বৰ লগত জড়িত, এখন দেশৰ আধ্যাত্মিক চিন্তাৰ লগত জড়িত, এখন দেশৰ সামগ্ৰিকভাৱে যিটো পৰিচয়, এখন দেশৰ যি স্বাভিমান। কিছুদিন আগতে আপোনালোকৰ নেতা ৰাহুল গান্ধীয়ে গৈ পেলাই আমেৰিকাত গৈ ভাৰতক তিৰস্কাৰ কৰিছে, ভাৰতক অৱমাননা কৰিব পৰা কথা বতৰা কৈছে। সেয়া দেশৰ নেতা তেনেকুৱা হয় নেকি? দেশৰ নেতা তেনেকুৱা হয় নেকি? ভাৰতীয় মানুহ এতিয়া বুজিছে, ইমান বছৰ একো ক'ব পৰা নাছিল, আজি চাৰিওফালে ভাৰতীয় মানুহে কথাখিনি ক'ব পাৰিছে। চাওক, ভাৰতীয় মানুহৰ কাৰণে, ভাৰতীয় চিন্তাৰ কাৰণে ধৰ্মটো প্ৰথম আৰু প্ৰধান। কিন্তু তাৰ মানে এইটো নহয় যে আমি ইছলামৰ নিচিনাকৈ আমাৰ ধৰ্মটো শ্ৰেষ্ঠ বুলি কৈ পেলাই আমি কাৰোবাক মাৰিবলৈ কাটিবলৈ গৈছোঁ, নাই যোৱা। সনাতন হিন্দু ধৰ্ম মানে কেৱল মানুহৰ মূৰকেইটা হিচাপ কৰি মানুহৰ জীৱনটোকে সনাতন হিন্দু ধৰ্ম বুলি কোৱা হোৱা নাই। কৈছোঁ আমি শব্দকো ব্ৰহ্ম বুলি কৈছোঁ। ইয়াত গছ, লতা, তৰু, তৃণ, জীৱ, জন্তু, গ্ৰহ, নক্ষত্ৰ যত যিমান আছে সকলোখিনিয়ে সনাতনৰ অংশ। গতিকে প্ৰাকৃতিক আৰু শাশ্বত সত্তাটোক যেতিয়া আপোনালোকে নষ্ট কৰিছে, আৰু এই নষ্ট কৰিবলৈ আপোনালোকে বাৰে বাৰে হিন্দু মুছলমান মানে মানুহৰ কথা কৈছোঁ। সনাতন হিন্দু ধৰ্মই মানুহৰ কথা কৈছে। যেতিয়া মানুহৰ কথা কৈছে নৰনাৰায়ণ, তেতিয়া তাত হিন্দু মুছলমান বুলি কথা নাই। আততায়ীক বধ কৰিব লাগে বুলি কৈছে, শংকৰদেৱে কৈছে, আমাৰ সনাতন হিন্দু ধৰ্মৰ এয়া সিদ্ধান্ত। মহাভাৰতত কৈছে, গীতাত কৈছে, শিৱই দেখুৱাইছে, ভগৱান শিৱই দেখুৱাইছে, শ্ৰীকৃষ্ণই দেখুৱাইছে, ৰামে দেখুৱাইছে, সিদ্ধান্ত। আমি আততায়ীক কোলাত লৈ পেলাই আমি নিচুকনি গীত গাই শুৱাই থৈ দিব নোৱাৰোঁ। এয়া সনাতনৰ সিদ্ধান্ত নহয়। আততায়ী যোনেই নহওক, আমি কোনো আততায়ী পক্ষত কেতিয়াও মাত মাতিবলৈ যোৱা নাই। কিন্তু আপোনালোকে আততায়ীক ৰাখে এটা জাতি, এটা ধৰ্মৰ নামত যিসকলে আততায়ী কৰিছে, লাভ জিহাদৰ নামত, ভূমি জিহাদৰ নামত নহয়, চুৰ কৰিছে, ধৰ্ষণ কৰিছে, নষ্ট কৰিছে চাৰিওফালৰ। আপোনালোকে বাৰম্বাৰ তেওঁলোকক সংৰক্ষণ দিয়াৰ চিন্তা কৰিছে। আমিও তেওঁলোকক নষ্ট কৰিব খোজা নাই। যিসকলে এই ধৰণৰ কাম কৰিছে আমি তেওঁলোকক নষ্ট কৰিব দিছোঁ। কিন্তু যিসকলে প্ৰকৃততে ভাৰতীয় চিন্তা দৰ্শন গ্ৰহণ কৰিছে আমি তেওঁলোকক আঁকোৱালি লৈছোঁ। সনাতন হিন্দু দৰ্শনে তাকেই কৈছে। গতিকে এই বৃহত্তৰ সঁচা কথাটো, বৃহত্তৰ সত্তাটোৰ যি প্ৰকৃত দৰ্শন, প্ৰাকৃতিক চিন্তাৰ এই সঁচাটো আপোনালোকে অনুভৱ কৰক। হিন্দুৰ ৰাষ্ট্ৰ বুলি কোৱাৰ লগে লগে মুছলমান বৰ্জিত নহয়। আমি মুছলমান বৰ্জন কৰিবলৈ কোৱা নাই। হিন্দু ৰাষ্ট্ৰ মানে ইয়াত তুমি ভাৰতীয় নহয়। ভাৰতত আকৌ কিবা শৰীয়ত আইন আৰু কিবা কিবি আইন, ত্ৰিপুল তালাকৰ বেলেগ আইন কিয় লাগে? কি দৰকাৰ আছে? পৃথক কোন হ'ব খুজিছে? হিজাব কিয় লাগে? এখন ভাৰত নহয়, ভাৰতৰ হিজাব নচলিব। কিয় লাগে আপোনালোকক হিজাব? এইটো কিহৰ উন্মাদনা? হিজাব পিন্ধাটো ভাৰতীয় নহয় নেকি? মুছলমান হৈ থাকিব খোজে। তে হিন্দু মুছলমান কোনে কৰিছে? আমি কৈছোঁ হালাল নহ'ব। হালাল চাৰ্টিফিকেশ্যন বন্ধ কৰিলে উত্তৰ প্ৰদেশ। কিয় দিম আমি হালাল হ'বলৈ? কিয় বিচাৰিব আপোনালোক? আৰু ভাৰতীয় স্বাভিমানক আঘাত কৰিব বাৰে বাৰে বিদেশী চিন্তা লৈ। আৰু কোনবোৰ সেইবোৰ? আকবৰ, বাবৰ, ঔৰংজেব একোটা অসুৰ, একোটা ৰাক্ষসৰ এটা মানে মানৱীয় জীৱন আছিলে, যিবোৰ ৰাক্ষসক আমি দেখা নাছিলোঁ ৰামায়ণ মহাভাৰত। সেইবোৰেতো একোটা চৰিত্ৰ ৰূপায়ণ হৈছে ন পৰৱৰ্তী সময়ত, যিমান হত্যা ধৰ্ষণ কৰিছে। ৰাক্ষসৰে আচৰণ দেখুৱাইছে তেওঁলোকে। আৰু আমি ৰাক্ষসক আপোনালোকে গ্ল'ৰিফাই কৰিব এই ভাৰত ভূমিত। আপোনালোকে ৰামক তিৰস্কাৰ কৰিব, কৃষ্ণক তিৰস্কাৰ কৰিব, পৰশুৰামক তিৰস্কাৰ কৰিব, হনুমানক তিৰস্কাৰ কৰিব। কিন্তু ৰাক্ষসবোৰক আপোনালোকে গ্ল'ৰিফাই কৰিব। তাৰপিছত ভাবিব আপোনালোকক এই ভাৰতৰ মানুহটো বাদেই দিয়ক, এই ভাৰতৰ এই প্ৰকৃতি আপোনালোকক গ্ৰহণ কৰিব বুলি আপোনালোকে ভাবিব পাৰে? নকৰে। সেইকাৰণে কৰা নাই। সঁচাটো বুজক, সঁচাটো অনুভৱ কৰক। যি আততায়ী সি আততায়ী। আৰু আততায়ীক যদি আপোনালোকে গ্ৰহণ কৰিছে, আততায়ী কামবোৰ কৰিবলৈ যদি আপোনালোকে বাট দেখুৱাই দিছে, তেতিয়া আপোনালোকৰ ধ্বংস হোৱাটো নিশ্চিত। সিদিনা বাতৰিত পাইছোঁ দৰং জিলাত কি হ'ল, হিন্দু মানুহ এঘৰৰ চব জ্বলাই দিলে, চব খেদিছে। আজি গোৱালপাৰাৰ পৰা আহিছে এটা খবৰ, জলেশ্বৰৰ ঠাইবোৰত হিন্দু গাঁও মানুহবোৰক অত্যাচাৰ কৰিছে কি ধৰণে। আমাৰ বামপন্থী বুলি সকলোৱে জানে, তেওঁ দৈনিক অসমত কাম কৰে। পুলিন কলিতাই এখন কিতাপত লিখিছে,
যে কি ধৰণে ধিং ৰূপহী মৈৰাবাৰীত কি ধৰণে মুছলমানে নষ্ট কৰিছিলে, চুৰ কৰি 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 কেনেকৈ মানুহবোৰক খেদি পঠিয়াইছিলে, তেওঁ লিখিছে। পুলিন কলিতাই নিজে লিখিছে। কাৰণ সঁচা কথাবোৰ নষ্ট কৰিব নোৱাৰে। কি নাম আছিল, জাতীয়তাবাদৰ ইতিহাস নে কি বুলি কিতাপখন আছিল। এইবোৰ সঁচা কথাবোৰ গ্ৰহণ কৰক। আৰু যেতিয়ালৈকে আপোনালোকে গ্ৰহণ কৰি সঠিক সিদ্ধান্ত ল'ব নোৱাৰিব, যেতিয়া ৰাজনৈতিক ক্ষমতাৰ লালসাত মুছলমানৰ পিছে পিছে দৌৰি ফুৰো, আততায়ী মুছলমানৰ পিছে পিছে বুলি কৈছোঁ। এই চিন্তা দৰ্শন, যিবোৰ চিন্তা দৰ্শনে ভাৰতীয় সভ্যতা সংস্কৃতিক নষ্ট কৰিব পাৰে, সনাতন হিন্দু সত্তাক নষ্ট কৰিব পাৰে। আপোনালোকে নামঘৰলৈও যায়, মন্দিৰলৈও যায়, সকলোলৈ যায়, কিন্তু তাক বুকু ডাঠ কৰি ক'ব নোৱাৰে যে মোৰ নামঘৰৰ ভূমি দখল কৰা, মন্দিৰক নষ্ট কৰা সকলক আমি ইয়াত বাস কৰিব নিদিওঁ, আমি শান্তিৰে থাকিব নিদিওঁ, আমি তেওঁলোকক তিৰস্কাৰ কৰিব। আপোনালোকে তেওঁলোকক দমন কৰিব আপোনালোকে নোৱাৰে। তিৰস্কাৰ নালাগে কৰিব। মানুহ হিচাপে আপোনালোক মহামানৱ, তিৰস্কাৰ নকৰে, নালাগে কৰিব। দমন কৰিব লাগিব ন, তেওঁলোক অসুৰ। আপুনি যি নামঘৰলৈ যাব, যি মন্দিৰলৈ যাব, যি সত্ৰলৈ যাব, বৰঞ্চ সেই সত্ৰৰ মাটি সেই সত্ৰৰ ভূমি বেদখল হ'ব। আৰু সেই সত্ৰৰ লগত জড়িত বিভিন্ন ছোৱালী বোৱাৰী সতীত্ব হনন হ'ব। আপোনালোকে মাত নামাতিব আৰু আমি মাতিলে আপোনালোকে নষ্ট কৰা বুলি ক'ব। সেই মানসিকতাই ভাবে নেকি আপোনালোকে আগবাঢ়ি যাব পাৰিব, আগুৱাই যাব পাৰিব? নোৱাৰে। আৰু সেইটো কাৰণতেই বাৰম্বাৰ ভাৰতীয় জনতা পাৰ্টীক ক'ৰবাত নহয় ক'ৰবাত ভাৰতৰ ৰাইজে এইকাৰণেই গ্ৰহণ কৰিছে, কাৰণ মূল বিষয় হৈ থাকিব। ৰাজনৈতিক দলে চৰকাৰ কৰিছে, ভাতো খুৱাব লাগিব, চাহো খুৱাব লাগিব, আপোনাৰ ৰাস্তাও বনাব লাগিব, দলঙো বনাব লাগিব, হস্পিটেলো বনাব লাগিব, চব কৰিব লাগিব। কিন্তু তাৰ পিছতো ৰাষ্ট্ৰীয়তাবাদৰ যিটো চিন্তা, ভাৰতীয়ত্বৰ যিটো গৌৰৱ, ভাৰতীয় হোৱাৰ যিটো মৰ্যাদা, শংকৰদেৱ গুৰুজনাই কৈছে, কৌটি কৌটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাশি, সি কদাচিত মনুষ্য হৈ ভাৰত বৰিষি ৰাখি। এই ভাৰতত জন্মগ্ৰহণ কৰাৰ যিটো গৰিমা, সেই গৰিমাটো যিসকলে আমাক দেখুৱাই দিছে, তেওঁলোককে ভাৰতীয় গ্ৰহণ কৰিব নহয়। আৰু আপোনালোকে সেই গৰিমা নষ্ট কৰিছে, বাৰম্বাৰ নষ্ট কৰিছে। ভাৰতীয়ৰ গৰিমা নষ্ট কৰিলে ভাৰতীয়ই আপোনালোকক বাৰু কিয় গ্ৰহণ কৰিব, বিবেচনা কৰিব। Time Plus 24